নমস্কাৰ আসসালামু আলাইকুম এবাৰ আকৌ মাৰ্কেটত নতুন এটা ইয়াক কি বুলি কম সম্বোধন কৰিব নালাগে কিজানি ডাঙৰ হোৱাৰ কাৰণে হে সম্বোধন কৰিছো ই সত্যৰঞ্জন বৰাৰ নিচিনা কোনে কম নহয় চাওক তেওঁৰ ভিডিঅ'টো আগতে চাই লওক এবাৰ কি কথা কৈছে ৰাজমলে এইটো বয়সত দিমাগ আছে নে নাই আজমলৰ 0% নলেজ নাই ইছলামৰ বিষয়ে খালি দাড়ি এটা ৰাখি পানী বটল ফুকিলে নহবতো অসমখন ধ্বংস কৰিব বিচাৰি আছে আজমলে মানুহক যদি হৈ যায় তেতিয়াতো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেডিকেল কলেজবোৰ বন্ধ কৰি দিব লাগে আজমলো চব পঠাই দিব লাগে যা ডক্টৰবিলাকে চব উঠি পেলাই বন্ধ কৰি দিব লাগে তেওঁলোকৰ হি যিখিনি কথা কৈ থাকে বা আমাৰ মিডিয়াতে যি বকি থাকে মই ভাবোঁ হেনেকুৱা কথা গ্ৰহণযোগ্য নহয় হি নিজে কি কৰিছে অসম ৰাজ্যৰ কাৰণে হেতু চাব লাগে আনে কি কৰিছে হেতু চাব নালাগে আপুনি নিজে অসমৰ ৰাজ্যৰ কাৰণে কি কৰিছে হেতু আগতে চাই লওক আপুনি ডক্টৰ নে ইঞ্জিনিয়াৰ হেতু আপোনাৰ তাতে এটা কোৱেশ্চন কৰিলো মই আপুনি ডক্টৰ নে ইঞ্জিনিয়াৰ আপুনি মৌলা আপুনি ইমান আহি মিডিয়াত যে যি ইচ্ছা তাকে বকি থাকিব নালাগে আমি বিলাক কথা বুজি পাওঁ আজিকালি সব মানুহ শিক্ষিত বুজি পায় আপোনাৰ নিচিনা মূৰ্খ নহয় আপুনি ফন্দামি কৰিব নালাগে আপুনি এনেকুৱা কথা বতৰাবোৰ ক'ব নালাগে আপুনি কাৰো দালালি কৰিব নালাগে আপুনি নিজে এজন কিজানি জ্ঞানী মানুহ হ'ব চাগে আপুনি কাৰো দালালি কৰিব নালাগে নাজানো হেনেকুৱা কথা বতৰাবোৰ কিয় কৈ আছে আপুনি নিজে কোনখিনি কৰিব পাৰিছে হেতু চাওক আৰু বেলেগে কোনখিনি কৰিব পাৰিছে হেতু পিছত চাব আপুনি নিজে কিবা এটা কৰি লওক আমাৰ বাবে অসম ৰাজ্যৰ বাবে কিবা এটা কৰক আৰু হেনেকুৱা কথা বতৰাবোৰ পিছতে ক'ব যেতিয়া আপুনি অসম ৰাজ্যৰ বাবে কিবা এটা কৰিব আপুনি সদায়তে কিবা এটা কৈ থাকে যে সিএম ছাৰৰ কথা কৈ থাকে আপুনি সিএম ছাৰৰ তাতে জনপ্ৰিয় হোৱাৰ কাৰণে এটা কাম কৰক আপোনাক তো সিএম ছাৰে পাত্তা নেদে হেতু ভালদৰে সকলোৱে জানে আপোনাক সিএম ছাৰে কোনোদিনে পাত্তা নেদে আৰু যিয়ে নহওক এনেকুৱা কথা বতৰাবোৰ নক'ব তেখেত আৰু মানে গোৰামীখিনি বঢ়াই দিব বিচাৰি আছে আমাৰ একাংশ সহজ সৰল ব্যক্তিক লৈ পেলাই তেখেতে ৰাজনীতি কৰি আছে লাভ কি হ'লনো আজমলে থকাৰ কাৰণে আমাৰ মুছলমানৰ বহুতে কয় আপোনাৰ কি কয় এইটো আপোনাৰ সুপাৰ 40 কথা মোক কয় সুপাৰ 40 টা আজমলে ফিজ কিমান লয় ফিজ নলয় নেকি আপুনি আপোনাৰ বিজনেছো কৰি পেলালে আৰু কিছু মানুহক টুপি পিন্ধাই দিলে চাৰিওফালে হৈ গ'ল কথাখিনি গতিকে আমি সব চাব লাগিব এফালেদি তেখেতে পঢ়াই আছে আনফালেদি মুছলমান সমাজক লৈ পেলাই গেম খেলি আছে গতিকে এইটো অসমত হ'ব নালাগে এই কথাটো হ'ব নালাগে তেখেত যদি বিজনেছ কৰিছে বিজনেছ আজমল সাহেব ডাঙৰীয়াই শিক্ষাৰ নামতে কি কৰিছে বিজনেছ কৰিছে আপুনি কৰক যদি আপুনি ইয়াৰ ওপৰত যাব নোৱাৰে আপুনি এনেকুৱা কথা বতৰাবোৰ ক'ব নালাগে যিয়ে নহওক আপুনি অসম ৰাজ্যৰ কাৰণে কিবা এটা কৰকচোন আৰু এটা কথা কওঁ আপুনি ভণ্ডামি কৰিব নালাগে আপুনি শিক্ষিত মানুহ হৈ মূৰ্খৰ পৰিচয়হে দি আছে আপুনি ইমান ভণ্ডামি কৰিব নালাগে মানুহে সব বুজি পায় আপোনাৰ ভণ্ডামিবিলাক কৰি কিনে আপুনি ইমান জনপ্ৰিয় হ'ব নালাগে আপুনি ভণ্ডামিখিনি এৰি দিয়ক আপুনি ভাল ৰাস্তাত চলক